দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। এটা বিশেষ এপ মুকলি কৰিছে সেবাৰ তৰফৰ পৰা। সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি কথা পাতিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু প্ৰথমতে কৈছোঁ চেনেলটো প্লিজ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিসকল পৰীক্ষাৰ্থীয়ে 2021 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এটা বিশেষ এপ এইটো। কাৰণ এতিয়া স্কুল কলেজ সকলো বন্ধ আৰু সেইবাবে সেবাই এটা নতুন প্ৰশ্নকাকতৰ এপ মুকলি কৰিছে। এই এপটোত 2015 চনৰ পৰা 2019 চনলৈ সকলো প্ৰশ্নকাকত তোমালোকে পাবা। এই এপটোত ডাউনলোড কৰিবা, প্লে ষ্ট'ৰত পাবা আৰু এই এপটো ডাউনলোড কৰি কি কৰিব লাগে মই তোমালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাম। তো ব'লা চাই থাকা। তো প্ৰথমতে এপটো ডাউনলোড কৰি পেলাই অন কৰিব। অন কৰাৰ পিছত আপোনালোকৰ আগত আহিব 2015 চনৰ পৰা 2019 চনৰ এই লিষ্টটো। মই বাৰু প্ৰথমতে 2018 চনৰ অসমীয়া প্ৰশ্নকাকতখন চাম। তো মই 2018 চনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ মুখৰ আগত অপশ্যন আহিব। আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ মুখৰ আগত অপশ্যন আহিছে জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথমেটিক্স, ইংলিছ, আছামিছ, ইলেক্টিভ ছাবজেক্ট। মই আছামিছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ প্ৰশ্নকাকতখন PDF-ৰ জৰিয়তে আহি যাব। তো আপোনালোকে এই প্ৰশ্নকাকতখন স্ক্ৰীনশ্বট মাৰি হ'লেও বা ইয়াৰ পৰাই আপোনালোকে প্ৰশ্নকাকতখন চাব পাৰে আৰু প্ৰশ্নকাকতখন ব্যৱহাৰ কৰিব পাৰে। তো এনেদৰে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগিলে প্লিজ তলত কমেণ্ট কৰিবা। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।